हेलो फ्रेंड्स स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি 19 জানুৱাৰী আৰু যেহেতু আমাৰ দেহাৰ আজি 2 বছৰ কমপ্লিট হ'ব আজি দেহাৰ জন্মদিন হয় সকলোৱে আশীৰ্বাদ কৰিব দেহা যাতে ভালে কুশলে থাকে বা গামবোৰ ভালে কুশলে থাকে আৰু বলকচোন তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিসকলে মোৰ চেনেলত প্ৰথম আহিছে একলা যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে তো বলক তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দেখাওঁ কি কিনো যোগাৰ কৰিছোঁ আৰু কি কিনো কৰি আছে বলক তেতিয়াহ'লে এইফালে এনেকৈ ধুনীয়াকৈ সজাই দিছোঁ আৰু বেছিকৈ ইমান হেৰি কৰি থকা নাই এইফালে আৰু ওপৰত বনোৱা হৈ আছে বলক তেতিয়াহ'লে দেখাওঁগৈ এইফালে যা যোগাৰ কৰি থকা হৈছে দিছোঁ আৰু এতিয়া মই বনাই আছোঁ গৰম গৰম এফ্ৰেছ এইফালে পানী উতলাই আছোঁ আৰু এইফালে এফ্ৰেছ বনাই আছোঁ সকলোকে দি লওঁগৈ এফ্ৰেছ বলক আপোনালোক আমাৰ এফ্ৰেছ ৰেডি হৈ গ'ল দি লওঁগৈ সকলোকে আৰু ওপৰতো আছে মানুহ আৰু এয়া গৰম গৰম এফ্ৰেছ এতিয়া নহৰু আদাখিনি মই পেষ্ট কৰিলোঁ আৰু যিহেতু চিকেন আৰু পোলাওৰ কাৰণে লাগিব তো দেখাই থাকিম সকলো চাই থাকক আপোনালোকে এইফালে আলু আৰু মাংস ৰেডি কৰি ল'লোঁ আৰু এইফালে বিলাহী কাটি থোৱা আছে এইফালে মই পোলাওটো এইফালে মাংসটো বনাবৰ কাৰণে মই আৰু পিঁয়াজ এনেকৈ ভাজি কৰি লৈছোঁ এইফালে সোনকালে বনাই মেলি আজৰি হওঁ কাৰণ এতিয়াতো 11টামান বাজিলেই আৰু যিহেতু সোনকালে খাই আজৰি হ'ব লাগে নহয় জানো আৰু এয়া মই ভাজি আছোঁ নহৰু আদাখিনি পিঁয়াজ সতে ইয়াতে মই চিকেন এড কৰিম এতিয়া অলপ দেৰি ভাজি লওঁ যিহেতু ৰান্ধনি মই এতিয়া আৰু ময়ে বনাব লাগিব যিহেতু সেইকাৰণে দেখাই দিছোঁ কেনেকৈনো মই চিকেনটো বনাই আছোঁ এতিয়া বেছি টাইম হেৰি নকৰি নাথাকোঁ চিকেনটো এতিয়া এড কৰি মেলি চিকেনটো অকণ ফ্ৰাই কৰি ল'ম ফ্ৰাই কৰি লোৱাৰ পাছতে মই আলু চালু দি দিম এনেকৈ ফাৰ্ষ্ট আগতে বিলাহী চিলাহীখিনি দি লৈছোঁ এইফালে আমাৰ ফাইনেলি পোলাও হৈ গ'লগৈ আৰু এইফালে চিকেন বনাই আছোঁ মই আৰু অলপ দেৰি পাছতে দেহা ভাগৰ এইফালে বনাই আছোঁ অলপ দেৰি পিছত দেহা ভাগৰ কেকটো কটা হ'ব আৰু দেখাই থাকিম সকলোবোৰ মানে সোনকালে বনাই মেলি লৈছে চবেই যা যোগাৰ কৰি মেলি তলতে আছে মই বনাই আছোঁ মানে মই আজি ৰান্ধনি হৈছোঁ চব বনাই মেলি লওঁ সকলোবোৰ দেখাই থাকিম আৰু চাই থাকিব দেই বনোৱা সিজোৱা কৰোঁতে অৱস্থা মানে বেয়া হৈ গৈছে আৰু এইফালে ভণ্টি কেইজনীমান আছে সিহঁতি গান শুনি আছে আৰু অকলে আমনিও লাগিছে যিহেতু তলতে চব আছে আৰু তলত দেখাই থাকিমগৈ ৰ'ব কিনো কৰি আছে সকলোৱে এইফালে ভৰি এইটো মানে ওপৰৰ চটৰ ওপৰৰ অফিচৰ ইমান এটা মানে হেৰি কৰি থকা নাই অকণমান জেগা উলিয়াই মেলি বনোৱা হৈছে এই কেইজনী হাই কৰি দিয়া এইয়া হাই কৰি দিয়া এতিয়ালৈকে চফা তফা হোৱা নাই কিন্তু উলিয়াম এটা মানে সি খেলি আছিলে যে সেইকাৰণে নতুন কাপোৰ পিন্ধাই থকা হোৱা নাই আৰু নতুন কাপোৰ পিন্ধাই দিলে মানে লেতেৰা কৰিব এইফালে সকলোৰে পূৰা বিহু নাচি থকাত ব্যস্ত একদম ধুনীয়াকৈ গান চান লগাই মেলি লৈছে আৰু পূৰা বিহু নাচি আছে দেখিছেনে বাইদেউহঁতে কেনেকুৱা ধুনীয়াকৈ বিহু নাচি আছে বহুত ধুনীয়া লাগিছে আৰু সকলোৱে ফূৰ্তি কৰি আছে এনেকৈ আৰু এইফালে ভণ্টিজনী এইফালে মাক ৰেডি হৈ গ'ল আৰু এইফালে আমাৰ ধুন ওলাই হৈ গ'ল হেপী বাৰ্থডে গাড়ী হেপী বাৰ্থডে কৈ দিয়া এইটো কেক আমাৰ ধুনধুনৰ উল্টা হৈ আছে নামটোৱে এইফালে আমাৰ ধুনধুনৰ কেক এইটো কেনে লাগিছে এই আমাৰ ধুনধুনক চকী এটা আনি দিয়া চাপৰ হৈ গ'ল নহয় মানুহটো টোলটো চাই মেলি এইফালে কেক কাটিবলৈ সকলো আহি গ'ল এইফালে এয়া আমাৰ ৰঞ্জন লাবাৰ আৰু কোন চলে দিয়া হাত তালি মাৰা birthday to you. Iya, makan penuh pai dulu.
তুমি তুমি অকণ খাই দিয়া মোক এইয়া অকণ খাব দিয়ে চবকে খোৱা পাছতে খাইছে অকণ সিহঁতক খুৱাই দিয়া আৰু বাঢ়ি দিব Happy birthday ko dia. উলিয়াই দিওঁ এইকেইটা উলিয়াই দিওঁ এতিয়া এই হেৰিহে মাৰিব নহ'লে খাই হৈ গ'ল এয়া কেনে আছে খাই বৈ মেলি ঘৰলৈ আহিলোঁ মানে ৰুমলৈ আৰু ভালে কুশলে গ'ল আৰু এতিয়া কাম বনবোৰ কৰি লওঁ যিহেতু ৰুমলৈ আহিছোঁ আৰু অকণ কাম বনবোৰ কৰি লওঁ আৰু দেহা মানুহ এতিয়া শুই থাকিলে তাৰো অকণ মানে দৌৰি ফুৰি নাচি বাগি ভাগৰ লাগিছে যিহেতু সেইকাৰণে শুই থাকিলে এতিয়া কাম বনবোৰ কৰি এইফালে আমাৰ বাৰ্থডেবোৰ হাৰ পাই গ'লগৈ এইফালে এতিয়া পুতলা খেলি আছে ন ভালনে কৈ দিয়া হাই কৰি দিয়া হাই ভালনে নেমাতা আমাৰ দেহা বহুত দুষ্ট হৈ গৈছেগৈ দেই আমাৰ বাৰ্থডে বয় বহুত দুষ্ট বাই বাই কেতিয়া বাই ভাল লাগিলে কৈ দিয়া আকৌ ভাল লাগিলে হাই নাই ভাল লাগিলে হাই দে নহয় তো ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ বাই